MA পাছ, BA পাছ, BSc পাছ, MSc পাছ হৈ পেলাইও আজিৰ দিনত বেকাৰ ঘৰত বহি আছে। এই সকলক মানে যিটো আনএমপ্লয়েড যিটো সমস্যা সেইটো কেনেকৈ সমাধান কৰিব পাৰে তাৰ কাৰণে আমি ফৰ্মুলা ওলাই আছোঁ আৰু ইয়াৰ কাৰণে আমি 100 crore ব্যৱহাৰ কৰিম বুলি আমি BPF দলে ঘোষণা কৰিছে আৰু ডিচিশ্যন লৈছে। চৰকাৰ আহক, চৰকাৰ অহাৰ লগে লগে আমি এইসকলক আত্মসহায়ক গোট বা গৰীব লেবাৰ কৰি পেলাই কাম কৰা মানুহ সিহঁতক আমি কেনেকৈ মানে চৰকাৰীভাৱে মানে কি বুলি কয় চৰকাৰীভাৱে আমি সহায় কৰিব পাৰে তাৰ কাৰণে পলিচি লোৱা হৈছে। সেইটোকে আমি প্ৰচাৰ কৰি আছে প্ৰত্যেক মিটিঙত। আৰু আজি ভেৰগাঁও আৰু খেৰাবাৰী এই দুটা সমষ্টিটো 100% BPF জিকিছে। এইবিলাক UG ব্ৰহ্মৰ কথা UG ব্ৰহ্মৰ কথা বিশ্বাস কৰে। মই কৈছোঁ না আপুনি যিমানেই ভাল ঘৰ নবনাই কিয় এই কিবা একটা নহয় একটা কমপ্লেইন থাকিবই। কালাৰত কমপ্লেইন কৰিব, নহ'লে দৰ্জা খিৰিকীত কমপ্লেইন কৰিব। আপুনি গাড়ী কিনি পেলাই দিয়কচোন, তাক ভাল গাড়ী যিমান দামী গাড়ী হওক কিনি পেলাই দিয়কচোন, এই দৰ্জাটো এনেকুৱা হ'ব নালাগিছিল, এইফালে হ'ব লাগিছিল বুলি ক'বহি। মই আজি কৈছোঁ না আমাৰ ধৰ্মীয় সকলক জনাই দিছোঁ, চাওক আপোনালোকে আজি প্ৰমোদ বৰাই ছুইজাৰলেণ্ড বনাব কৈছিল, একোৱেই হোৱা নাই। আমি ছুইজাৰলেণ্ডত আছে না BTCত আছে মই সুধিছিলোঁ, ইহঁতে BTCত আছে বুলি কৈছে। ছুইজাৰলেণ্ডত মই ঘূৰিবৰ কাৰণে পাঠাবহে কৈ আছোঁ। চৰকাৰ আহক, ভেৰগাঁও সমষ্টিৰ পৰা 10জনমান ছুইজাৰলেণ্ড চাই পেলাই আহক আৰু কওক ছুইজাৰলেণ্ডটো কেনেকৈ প্ৰমোদ বৰাই যাম বা বোকা ডেইলি দিল্লী নাগপুৰ কলাই আছে যাবা, দিল্লী নাগপুৰ কলাই থাকক ক'ব। এতিয়া বিজেপিয়ে BTC ইলেকশ্যনটো অকলে খেলিব বুলি বিজেপিয়ে অলৰেডি ঘোষণা কওক প্ৰমোদ বৰা আমিও অকলে খেলিম বুলি ক'ব। চাওঁচোন দিল্লী নাগপুৰ কলাই আছে, দিল্লী নাগপুৰ BTCতে নাথাকে। মানে এনেকুৱা ভয় খাই আছে এতিয়া মানে এইবাৰটো BPF গঠন কৰিব। UPPL শেষ, UPPL চৰকাৰৰ দিনত বেছি মদৰ দোকান দেখিছোঁ মই। আমাৰ দিনত এনেকুৱা মদৰ দোকান নাছিল। এইটো প্ৰমোদ বৰাই চব জন্ম দিয়া। প্ৰমোদ বৰাৰ চৰকাৰৰ দিনত এতিয়া 2টা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন খুলিছে, আপুনি গম পাইছে। আৰু প্ৰমোদ বৰাৰ দিনতে এতিয়া আৰু নতুন একটা পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছোঁ, আমি শুনি আছোঁ। এইটো কিহৰ কাৰণে কৈছে? প্ৰমোদ বৰাৰ কাৰণে। প্ৰমোদ বৰাই যাক লৈ পেলাই চুক্তি কৰিছিল NDFB সকলক লৈ পেলাই, NDFBক যিটো সমস্যা সেইটো সি সমাধান কৰি দিব পৰা নাই বা কৰা নাই। সেইকাৰণে আজি ex-NDFB সকলে প্ৰমোদৰ পৰা আঁতৰি আহি নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে, মই শুনিছোঁ।